গুড মৰ্নিং গাইজ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি যাম দানৱ বাবা থান। তো আগে পিছেতো আমি গৈ পোৱা নাই বাৰু, আজি ফাৰ্ষ্ট টাইম। তো মই আহিছোঁ, তাৰপিছত আমি গোটেইকেইজন আমাৰ ফাৰ্ষ্ট টাইম। আৰু এইজনৰ ভাগৰ আজি আছে মানে নিয়মটো কিবা এটা কৈ দিয়ক। তাকে আৰু আস্থালৈ গৈছোঁ, কি হয় ওপৰলৈ জানে, হয় নাই? চব ভগৱানে জানে। এইজন আমাৰ ড্ৰাইভ কৰি আছে। ঠিক আছে, গৈ পাই তাত কেনেকুৱা কি নিয়ম আছে, কেনেকুৱা ধৰণৰ নিয়ম নীতি আছে, সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাব আপোনালোকে। ঠিক আছে, এতিয়া আমি গৈ পাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ কেনেকুৱা কি কৰিব লাগে। অ'কে। GoPro কেমেৰা এটাহে ল'ব লাগিব। আহি পাই গ'লো আমি ৰঙামাটি। হেৰিটো যে কেছ পঠাই দিব, এইটো আপোনাৰ ফাইনেলি আমি আহি পাই গ'লোঁ দানৱ বাবা মন্দিৰ। পাইছোঁহি আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম, আপোনালোকক দেখাম, চাই থাকক। বেল খুলি আছে নেকি? চাউল লাগিব নেকি? চাউল কেইটামান চৰাইটোৰ কাৰণে লৈ লোৱা। চাউল কেইটামান লৈ আগে যা, গাড়ীতে আছে চাউল লৈ আহক কামৰা। প্ৰসাদ চসাদ ল'ব লাগিব নহয়, এটা পাম ন? চাকি লৈছোঁ, চাকি লগাম, আপোনাক দেখুৱাই আছোঁ। ফাইনেলি মন্দিৰ পাই গ'লোঁ আমি, মন্দিৰ পাইছোঁ, দেখুৱাই দিছোঁ। মানুহ আজি হৈছে অলপ। আপোনালোকো আহিব, মনোকামনা পূৰ হ'ব। বাকীখিনি পিছত দেখুৱাই আছোঁ, কৈ আছোঁ আপোনালোকক। মন্দিৰৰ কাম কাজ হৈ গ'ল। এতিয়া আমাৰ পিঁয়াজ আলু বাকলি চাকলি গুচাই আছে। আমাৰ হৰিজনক দেখুৱা, হৰিজনক দেখাম বাৰু। তো ইয়াৰ মানে বস্তুটো ছিষ্টেমটো বেলেগ আছে অলপ। এইভাগ মন্দিৰৰ মানে ছিষ্টেমটো বেলেগ আছে। ছিষ্টেম মানে কি, ছিষ্টেমটোৰ বিষয়ে মই বৰ ভালকৈ নাজানো। আমাৰ লগত এজন দাদা আছে, তেখেতে কৈ দিব মন্দিৰৰ ছিষ্টেমটো। অলপ আন্ধাৰ হৈছে, অলপ ইফালে গৈ দিলে। মন্দিৰৰ ছিষ্টেমটো মানে আমি ভালকৈ নাজানো, যিহেতু আপুনি ইয়াৰে মানুহ, যিহেতু আপুনি যিহেতু জানে। মানে মন্দিৰত আপোনাৰ প্ৰসাদ হিচাপত দিব লাগিব কি? প্ৰসাদ হিচাপত মানে দিব লাগিব বুট মগু থাকিব, তাৰপিছত আঠীয়া ভীমকল থাকিব। মানে আমাৰ বাঙালী ভাষাত আঠীয়া কল বুলি কয়, কিন্তু ভীমকল একেটাই কথা। আৰু গাখীৰ মূৰত অকণ লাগিব। আৰু আপুনি যিটো কামনা কৰি মানে কি যোনটো ভাবিছিলে সেইটো যদি পূৰ্ণ হয় তেতিয়াহ'লে মুগা এটা দিব লাগিব। মনত যদি আপোনালোকে ভাবিছে কিবা, সেই ভাবিয়ে যদি আপোনাৰ সপোনটো যদি বাস্তৱত পৰিণত হয়, তেতিয়া আপুনি ইয়াত দান কৰিব লাগিব। এটা ৰঙা মুৰ্গী দেখিছে, এইটো আমি আজি লৈ আহিছিলোঁ। এটা ৰঙা মুৰ্গী আৰু মদ, হয়নে? ৰঙা মুৰ্গী আৰু মদ আপুনি ইয়াত দিব লাগিব, শৰাই ভাগত দিব লাগিব।
তো এই মুৰ্গীটো আপোনালোকে যিমান মানুহ আহে ইয়াতে ধুনীয়াকৈ দেখিছে ফিল্ড আছে, ফিল্ডতে ইয়াতে বনাই কৰি খাই কৰি যাব পাৰে। যাব লাগিব কিন্তু ঘৰলৈ একো লৈ যাব নাপায় যিহেতু নিয়ম মতে। আৰু মাইকী মানুহ বিশেষকৈ ইয়াত অহাটো মানে বন্ধ আছে, কিছু মাইকী মানুহে খাব নাপায় খাব নাপায়। বিশেষকৈ ইয়াত অকল মতা মানুহৰ পুৰুষৰহে কাম আছে। তো আপোনালোকৰ মনত যদি কিবা আছে তেনেকুৱা সপোন, তেতিয়া আপোনালোকেও আগবঢ়াব পাৰে মন্দিৰলৈ। দানৱ বাবা থান বুলি কয়, দেৰগাঁও ৰঙামাটিতে আছে। তো আপোনালোকে আহিব, যদি ভিডিঅ'টো ভাল লাগিছে চাই লাইক কৰি দিব। তো ইয়াতে আমি এতিয়া মুৰ্গী চুৰ্গী বনাই আৰু অকণ খাব লাগিব, এইটো তেতিয়াহে মানে বস্তুটো ছাকচেছ হ'ব, নহ'লে নহ'ব। এইটো নিয়মেই হয় এইখন থানত। তো ঠিক আছে, আমি বাকীখিনি আগলৈ দেখুৱাই যাম। এতিয়া আমাৰ অলপ কাম আছে, আলু চালু গুচোৱা। ঠিক আছে, আপোনালোকে চাই থাকক, মুৰ্গী গুচাই আছোঁ। বাই বাই। ফাইনেলি আমাৰ প্ৰসাদটো হৈ গৈছে। ডাঙৰ বাবা থানৰ যিখিনি প্ৰসাদ আছিলে ফাইনেলি আমাৰ হৈছে আৰু এজন আহিবলৈ বাকী আছে, আৰু আমি প্ৰসাদ গ্ৰহণ কৰিম ন। ঠিক আছে, বনি আছে এতিয়া, বনি আছে চব ঠিকে আছে। অঁ, বাকী অলপ এইফালে ঘূৰি আহোঁ, ইফালে এক পাক ঘূৰাই দিওঁ। জেগাটো দেখুৱাই দিছোঁ। দানৱবা থানলৈ আপোনালোকো আহিব, ভাল লাগিব। চব জেগা চব নদী হয়। মই গৈছোঁ লগৰ দুজনৰ ওচৰলৈ। আহিলোঁ, চিনাকি হোৱা নাই কিন্তু চিনাকি হ'ম। ঠিক আছে, মই আহিছোঁ এনে তেলগৰঙৰ পৰা। তো মই গম পাইছোঁ, মই সেইটো কাৰণে আহিছোঁ। আপোনালোকে যে মই তপনৰ ৰিলেশ্যনৰ কোন আছে? ঠিক আছে, ঠিক আছে। মই সেইটো কাৰণে গম পাই পেলাই আহিলোঁ। আপোনালোকে আহিলে আজি ভাল লাগিছে। তো কেনেকুৱা লাগিছে ইয়াত? মানে বহুত ধুনীয়া লাগিছে, ভাল লাগিছে ন? ইয়াত অহাৰ অকল হেৰি নহয়, পূজাৰ নামত আমি চব মানে কিবা এটা অনুভৱ আছে। ইয়াত আপুনি যি বিচাৰে ধৰক, হয়, তাকে আমি মানে সফলতা পাই। হয়, দানৱবা থানৰ এইটো মহিমা আছে। নিশ্চয়, হয়। ইয়াত যি কৰক আপুনি যি নহয়, কিন্তু দানৱবা থানৰ মহিমা আছে ইয়াত। ঠিক তাৰ আৰু মানে কি হয়, নতুন বছৰ আপোনালৈ বা আপোনালোকৰ নতুন বছৰৰ শুভেচ্ছা থাকিলে। থেংক ইউ, আপোনালোকলৈও ধন্যবাদ। থেংক ইউ, আপোনালোকৰ ধন্যবাদ থাকিলে। তো যিহেতু মোৰ লগৰ এজনৰ ৰিলেশ্যনৰ, সেইটো কাৰণে আহিলোঁ, খবৰ ল'লোঁ। সি আহি আছে, নুমলীগড় পাইছেহি। সপোন আহি আছে, ফোন কৰিছিলে আমাক, নুমলীগড় পাইছেহি। তো ঠিক আছে, আপোনালোকে খোৱা বোৱা হৈছে? ঠিক আছে, অ'কে, আকৌ লগ পাম। হোৱা নাই, বনি আছে ন? ঠিক আছে, আকৌ লগ পাম। ঠিক আছে, মই ৰুবুল বৰা, আকৌ লগ পাম। ঠিক আছে, মোৰ চেনেল আছে ইউটিউবত, ৰুবুল বৰা ভ্লগছ আছে। ঠিক আছে, অ'কে, ছাবস্ক্ৰাইব কৰিব। চাইছে ন? থেংক ইউ দেই। তো লগ পাইছোঁ, মোৰ চেনেলটো চাইছে বোলে, দাদাক লগ পাইছোঁ। ৰুবুল বৰা হয়, ইউটিউবত চাৰ্চ কৰিলে পাই যাব, ইউটিউব। ঠিক আছে, অ'কে, আহিছোঁ। ঠিক আছে, আপলোড নিশ্চয় ৰাতিলৈ দি দিম। ঠিক আছে, এৰিছোঁ। ঠিক আছে, থেংক ইউ। তো ফাইনেলি লগৰকেইজন লগ পালোঁ, ভাল লাগিলে। নদী চাওক, কেনেকুৱা লাগিছে ভিডিঅ'টো? যদি ভাল লাগিছে মোক ক'ব। আমাৰ কাৰিকৰ, যিজন কাৰিকৰ বুলি কওঁ আমি, কেইবাজনো লাগি আছে। আমি কাৰিকৰ আমি ঝাৰখণ্ডৰ পৰা আনিছোঁ, ঝাৰখণ্ডৰ পৰা আনিছোঁ। এজন হা, আৰু এজন হ'ল আপোনাৰ হেৰি, দানৱবা থানাত ৰঙামাটি। হয়, এইখন কি কয়, টোল গেট নোপোৱা আগতে দানৱবা থান। এইখন থানৰ বহুত তত্ত্ব আছে, মহত্ব আছে। আপোনালোক আহক, ইয়াত আহি নিয়ম নীতিৰে পূজা কৰক, কৰি পিকনিকো খাওক, ফূৰ্তিও কৰক নিয়ম নীতিৰে। আহি সকলোখিনি আহক, আপোনালোকৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব। 100 মহিলা, সেই মহিলাখিনি যি মানে প্ৰসাদখিনি গ্ৰহণ কৰিব নোৱাৰিব। ইয়াত অকল মানে পুৰুষে পাৰিব।
এই পুৰুষৰ মহত্ব মহিলা আছে। মানে আগবঢ়াব পাৰিব। মহিলা আগবঢ়াব পাৰিব, কিন্তু ইয়াৰ প্ৰসাদ যিখিনি প্ৰসাদ আপোনালোকে গ্ৰহণ কৰিব নোৱাৰিব। ইয়াত বহুত তত্ত্ব আছে, মহত্ব আছে। আমি যিমানখিনি জানো সিমানখিনি আপোনালোকক মানে অৱগত কৰিলোঁ। জ্ঞান দিছোঁ, অৱগত কৰিছোঁ। ভৱিষ্যতে আপোনালোকৰ আহিলে যাতে তেনেকুৱা ভুল কিছুমান নকৰে। ইয়াত এটা জৰিজোপাৰ তলতে এখন দৰিয়া দেখাই নদী দিছোঁ। বুলি এইজোপা জৰি আহি আছে। নদীখন দেখাই দিছোঁ। এইখন নদী কিনাৰত লাগি আছে, এইখন দেখিছে আপোনালোকে, এইখন নদী। এই নদীখনত আপোনালোকে আহিলেও ভৱিষ্যতে ইয়াত সেই নদী নিয়ম নীতি মানে জোঠা বাচন বৰ্তন কিবা কিবি নুচুব, নুধুব, কাৰণ ইয়াত বহুত নিয়ম নীতি ইয়াত মাজে যাব লাগিব। আৰু পৰাপক্ষত সেইখিনিৰ পৰা দূৰত থকাই ভাল হ'ব। ঠিক আছে। তো ভাল লাগিলে, আমি নজনা কথাখিনি আজি জানিলোঁ, শিকিলোঁ, বুজিলোঁ। তো আপোনালোকেও ভিডিঅ'টো চাব, ইয়াৰ বহুতখিনি কথা আপোনালোকে বুজি পাব। ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব হা। তো ফাইনেলি ভিডিঅ'টো ইমানেই। আজি আমাৰ এতিয়াতো আৰু খোৱা বোৱা কৰিব টাইম হৈ গৈছে, বাকী হৈছে আৰু বাকী আছে। তো ঠিক আছে, লাষ্টত এটা ভাইটি আছে, কিন্তু ভাইটিয়ে কিবা এটা ক'ব। কেনেকুৱা লাগিছে আজি তোমাৰ ভাইটি? আজি মোৰ ভালেই লাগিছে। ভাল লাগিছে ন? তো তোমাৰ আজি মানে কেনেকুৱা ধৰণৰ ভাল লাগিছে, মানে কি ভাল লাগিছে? মানে তুমি আগতে এনেকৈ কাৰ লগত আহিছিলা? আগতে মই পাপাৰ লগতো আহোঁ, পাৰ লগতো আহোঁ। আচ্ছা, আহি ভালেই তো আজি আমাৰ লগত আহিলা ন? ঠিকে আছে দিয়া, ভাল লাগিলে তুমি আহিলা। আমি এখন ধৰ্মীয় অনুষ্ঠানলৈ আহিছোঁ। চাফ চিকুণ কৰি ৰখাটো আমাৰ দায়িত্ব। যিহেতু আমি মন্দিৰলৈ আহিছোঁ, হয়তো চাফ চিকুণ কৰি ৰখাটো আমাৰ দায়িত্ব। দানৱ বাবা যিজন মন্দিৰ আছে, তাৰমানে যিখন মন্দিৰ আছে দানৱ বাবা থান, আমি যিমান পাৰিলোঁ ঝাৰু মাৰিলোঁ। কিন্তু ভৱিষ্যতেও যদি কোনোবা আহে ইয়ালৈ শৰাই দিবলৈ, আপোনালোকে ইয়াত যদি বনভোজ খায়, কিবা খায়, ডিছ গ্লাছ প্লাষ্টিকৰ সেইবোৰ বস্তু পেলালেও কিন্তু চাফা কৰি ইয়াক জ্বলাই মেলি থৈ যাব। নহ'লে কি হয়, পৰিৱেশটো লেতেৰা হৈ যায়। মই আৰু মোৰ লগৰজনে ঝাৰু মাৰি চাফা কৰি আছে বস্তুটো, কিন্তু যাতে কোনেও এনেকৈ লেতেৰা কৰি থৈ নাযায়। এজন লগৰ হয়, কিন্তু যাতে কোনেও লেতেৰা কৰি থৈ নাযায়। বেয়া লাগে, পৰিৱেশটো লেতেৰা হৈ থাকিলে আমাৰ নিজৰে বেয়া। তো আমাৰ নিজৰে ঠাই যিহেতু, পৰিৱেশটো লেতেৰা কৰিব নালাগে। শইকীয়া দা, পৰিৱেশৰ ওপৰত কৈ দিয়ক, যাতে চবে চাফা কৰি থৈ যায় জেগাখিনি। পৰিৱেশৰ ওপৰত সকলোৱে জানে। মই যদি কিবা এটা কৰ্ম কৰিবলৈ যাওঁ, কলে পাতে পটুৱাই বহুতখিনি অনিষ্ট অকণমান হয়, নিশ্চয় লেতেৰা হয়। সেইটোত মই আপোনালোকৰ এটাই কথা কওঁ, আমাৰ অনুৰোধ এষাৰে কথা ক'বলৈ বিচাৰোঁ, অনুৰোধ কৰিব বিচাৰোঁ। সেইটোত মানে কি, আপোনালোকে যিখিনি বয় বস্তু আনিছে তাৰ ভিতৰত পৰিষ্কাৰ পৰিচ্ছন্নতা আপোনালোকৰ সদায় সকলোৱে আছেই, সেইটো সকলোৱে চিন্তা কৰে। আপুনি যেনেকৈ চিন্তা কৰিব ময়ো কৰিম। আপুনি যদি মোৰ হিচাপত মই কৰ যেনেকৈ ভাবিছোঁ, আপুনি যদি কৰে খুব ভাল। আমি আহিছিলোঁ তোমাৰ ৰঙামাটি আহিছিলোঁ। ইয়াতে এভাগ আমাৰ দানৱ বাবা থান বুলি এভাগ পবিত্ৰ স্থানখন আছে, তাতে আমি এই আনন্দ শইকীয়াই ইনভাইট কৰিছিলে। চ' আহি কিনে আমি ইয়াতে খালোঁ। খাই গৈ আমি জাষ্ট দেখিলে গোটেই পৰিৱেশটো একেবাৰে পৰিশোধ কৰি ৰাখিছে। প্ৰতিজন যোনে ব্যক্তি আহিছে এবাৰ আগত বা বৰ্তমান আহিছে, যেন নেক্সট টাইম যেন আপুনি ইমান বিশৃংখল কৰি নাৰাখে। আহিলে কৰিলে খালে, খোৱাত কোনো ইয়াত অসুবিধা নাই। আৰু লগতে এটা বস্তু ৰিকুৱেষ্ট কৰিছোঁ, নেক্সট টাইম যদিয়ে নাহক ইয়াতে চবেই আহি যেন এনেকৈ ধুনীয়াকৈ জ্বলাই মেলি যিখিনি আমাৰ পৰিহিত বস্তু খাই বৈ যিখিনি বস্তু থাকি যায়, সেইখিনি যেন চাফ চিকুণ কৰি জেগাডোখৰ সদায় ক্লিন কৰি ৰাখে। বহুত এটা পবিত্ৰ ধৰ্মস্থান এৰিয়াটো। আমি নিজে আপুনি চাফ চিকুণ কৰি পেলাই আপোনালোকে আহক।
প্ৰতিজন যদি সচেতন ব্যক্তি যদি এনেকৈ ধুনীয়াকৈ চাফ চিকুণ ৰাখে পৰিৱেশটো সঁচাই বহুত সুন্দৰ হৈ থাকিব, নিশ্চয় উন্নতি হ'ব। বৰ্তমান আমাৰ ৰুবলৈ ঝাৰু মাৰি চাফা কৰি আছে। মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু ৰঙামাটিতে যিখন ধৰ্মস্থলী যোনখন আছে দানৱ বাবা থান বুলি কয়, সেইখনত ঠিকে আছে বাৰু, কিন্তু ইয়াৰ যিটো পৰম্পৰা, যিটো ৰীতি নীতি হিচাপে যিটো মুৰ্গী বা অন্য তেনেকুৱা বস্তু আনি পেলাই ইয়াত বনাই পেলাই যিটো খাব লাগে, কিন্তু সেই খোৱা জেগাটুকুৰা মানুহবিলাকে কিন্তু পৰিষ্কাৰ কৰি ৰখা নাই, সেইটো বেয়া হৈছে। আপোনালোকে ভৱিষ্যতে যদি আহে ইয়াত আপোনালোকে বনাই কৰি খাব লাগিব, যিহেতু খোৱাৰ পিছত আপোনালোকে যিখিনি ঠাই আপোনালোকে লেতেৰা কৰে বা অপৰিষ্কাৰ কৰে, কিন্তু সেইখিনি পৰিষ্কাৰ ৰখাটো আমাৰ দায়িত্ব। আজি আমি চব ফিল্ডখন বহুত লেতেৰা হৈ আছে, কিন্তু আমি যিমান পাৰিছোঁ আমি লগৰকেইজনী মিলি পেলাই আমি চাফা কৰিছোঁ আমি। কিন্তু আপোনালোকেও ভৱিষ্যতে যদি আহে ফিল্ডখন এনেকৈ চাফা কৰি ৰাখিব, ভৱিষ্যতে আমাৰ ভাল হ'ব।